নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ কলিয়াবৰৰ শিলঘাটত অৱস্থিত এখন মেনৰখনলৈ হয়তো বহুতে আহিছেও। ময়ো অলপ দিন আগত গৈছিলোঁ, সেয়েহে ভাবিলোঁ ভিডিঅ' ক্লিপকেইটা যিহেতু আছে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া মেনৰৰ বাহিৰৰ দৃশ্য। সেউজীয়া পৰিৱেশটোৰ সৈতে ইমান বেছি ধুনীয়া চাওকচোন। ইয়াত এটা ছুইমিং পুলো আছে, যদি কোনোবাই গা ধুব বিচাৰে ধুব পাৰে। ইয়াত আপোনালোকে আহি পেলাই যদি কিবা খোৱাৰ ব্যৱস্থা বিচাৰে অৰ্ডাৰ কৰিলে তেওঁলোকে আপোনালোকক সকলোৰে সুবিধা কৰি দিব। এতিয়া আহক ৰুমটো চাবলৈ। দুখন বিচনা, ডাইনিং, সোফা, টিভিৰ সৈতে সকলোবোৰ সুবিধা ইয়াত উপলব্ধ। ৰুমটোৰ পৰা ব্ৰহ্মপুত্ৰখন বহুত ধুনীয়াকৈ দেখি আৰু মেনৰ ওপৰ ভাগৰ পৰা আমাৰ শিলঘাটখন ধুনীয়াকৈ দেখা পোৱা যায়। ইমান ধুনীয়া পৰিৱেশটো দেখুৱাৰ বাবে প্ৰিয়ংকা বা তোমালৈ ধন্যবাদ।